নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিছো কেইটামান এডভান্স টেকনলজিৰ গেজেট যিকেইটাই আপোনাৰ লাইফ আৰামদায়ক কৰি তুলিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ নিবেদন যদি আপোনালোকে চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ভগৱানে আপোনাৰ মংগল কৰিব নাম্বাৰ 5 মিউট্ৰিক্স GB30 বন্ধুসকল আপোনালোকে যদি মোবাইলত গেম খেলে তেন্তে এইটো গেজেট আপোনাৰ বাবে বহুত লাগতিয়াল হ'ব গেম খেলুতে আপোনালোকে নিশ্চয় হেডফোন লগাই লয় যাতে গেমটো সাউন্ডৰ হৈতে এনজয় কৰিব পাৰে কিন্তু ইয়াৰ লগতে ঘণ্টা ঘণ্টা গেম খেলুতে মোবাইলৰ ডিসপ্লেৰ পোহৰে আপোনাক নিশ্চয় আমনি কৰে তেন্তে আপুনি এই গেজেটটো কিনি ল'ব পাৰে কিয়নো এইটো গেজেটে আপোনাক বেষ্ট সাউন্ডৰ এক্সপেৰিয়েন্স দিয়াৰ লগতে আপোনাৰ চকুৰো সুৰক্ষা প্ৰদান কৰে দেখিবলৈ এজোৰ ষ্টাইলিছ গ্লাছৰ দৰে এই গেজেটটোত ওপেন এয়াৰ স্পিকাৰ আছে যি কেৱল আপুনিহে শুনিব পাৰে আৰু ফোনৰ ডিসপ্লেৰ পৰা অহা ক্ষতিকাৰক ৰশ্মিকো এই গ্লাছে বাধা দিয়ে যাৰ বাবে আপুনি ঘণ্টা ঘণ্টা ধৰি ফোনত গেম বা ভিডিঅ' চাব পাৰে মোৰ দৃষ্টিত এইটো গেজেট ফোন বেছিকৈ ইউজ কৰা সকলৰ বাবে বেষ্ট হ'ব নাম্বাৰ 4 হিমো ফল্ডিং বাইক বৰ্তমান সময়ত বেছিভাগ কোম্পানীয়ে ই-বাইক ইনভেনচন কৰাত ব্যস্ত কাৰণ নো পলিউশ্যন আৰু পেট্ৰলৰ খৰচ ৰাহি হোৱাৰ বাবে সকলো মানুহে ই-বাইক পছন্দ কৰিব লৈছে তো যদি আপুনিও এনে এখন বাইক ল'ব বিচাৰে যি সাইজত যথেষ্ট সৰু আৰু সম্পূৰ্ণ ইলেক্ট্ৰিক শক্তিৰে চলে তেন্তে এই হিমো ফল্ডিং বাইক আপোনাৰ পছন্দৰ হ'ব এইখন বাইক আপুনি সামৰি হুটৰি বক্সৰ দৰে লগত লৈ যাব পাৰে আৰু পাৰফৰমেন্সৰ ফালৰ পৰা এই বাইকখন ঘণ্টাত 18 কিলোমিটাৰ/আৱাৰ স্পীডত যাব পাৰে যি এবাৰ চাৰ্জ দিলে 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে নাম্বাৰ 3 ভয়েস ওয়াচ এইটো গেজেট এটা এমেজিং গেজেট যি আপোনাৰ ব্যস্ত জীৱনৰ বাবে যথেষ্ট কামত আহিব কাৰণ এই স্মাৰ্ট ওয়াচটোত আছে এটা এয়াৰপিস যি ব্লুটুথৰ দৰে কাম কৰে ইয়াত আপুনি এন্ড্ৰইড ফোনৰ সকলোবোৰ ফিচাৰ্ছ চলাব পাৰে আৰু ইয়াত লগাই থোৱা এয়াৰপিসৰ জৰিয়তে কথাও পাতিব পাৰে তাৰ বাবে যেতিয়া আপোনাৰ ইনকামিং কল আহে তেতিয়া এই ওয়াচটোৰ ওপৰত লগাই থোৱা এয়াৰপিসটো হলকাই লৈ কাণত লগাই আৰামত কথা পাতিব পাৰে বন্ধুসকল আপোনালোকে এই গেজেটটো কেনেকুৱা পালে কমেন্ট কৰি মতামত জনাব নাম্বাৰ 2 মোবাইল টেলিস্কোপ এই গেজেটটো আপোনাৰ স্মাৰ্টফোনক টেলিস্কোপলৈ সলনি কৰি দিব ইয়াৰ লগত এটা এডজাস্টেবল ক্লিপ হোল্ডাৰ আহে যাক আপুনি যিকোনো ফোনতে লগাই ল'ব পাৰে ইয়াক আপুনি মোবাইলৰ কেমেৰাৰ লেন্সত লগাই ল'ব লাগে যি আপোনাৰ কেমেৰাক 18 গুণ ম্যাগনিফিকেশ্যন কৰাৰ ক্ষমতা প্ৰদান কৰে ইয়াৰ জৰিয়তে আপুনি দূৰৰ ফটো ভাল কোৱালিটিত তুলিব পাৰে নাম্বাৰ 1 ৱাটাৰপ্ৰুফ কেছ এইটো গেজেট বিশেষকৈ মোবাইল ফোনৰ সুৰক্ষাৰ বাবে বনোৱা হৈছে যি আপোনাৰ ফোনক বৰষুণৰ বতৰত পানীৰ পৰা বচায় মোবাইল ফোনৰ বাহিৰেও আপুনি আপোনাৰ লাগতিয়াল বস্তু যেনে পইচা নথিপত্ৰ ইত্যাদিও এই বস্তুটোত ৰাখিব পাৰে যিমান বৰষুণত তিতিলেও আপোনাৰ বস্তু বা মোবাইল ফোন ৱাটাৰপ্ৰুফ কেছত সুৰক্ষিত হৈ থাকিব সেইটো গ্যাৰান্টি আছে তো বন্ধুসকল আজিলৈ ইমানেই এনে ধৰণৰ আৰু ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থব আপোনালোকৰ মৰম আৰু সঁহাৰি পালে আৰু ভাল ভাল ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম প্লিজ সাবস্ক্ৰাইব কৰি দিব নেদেখাজনে আপোনাৰ মংগল কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ